অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু পৰহি দিনাখন মোৰ মনটো ভালেই লাগি আছে আৰু কিয় ভাল লাগিছে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেইটো মই কালি বনাম বুলি ভাবিছিলোঁ, কিন্তু কালি বনাবলৈ মই সময় নাপালোঁ আৰু কালি মানুহ বহুত আহি আছিলে আৰু মই মানুহবিলাকক চাহ দি ভাগৰি পৰিলোঁ। সেই গতিকে কালি ভিডিঅ'টো মই বনাবলৈ নোৱাৰিলোঁ। সেই গতিকে ভিডিঅ'টো মই আজি বনাইছোঁ। তাৰ আগতে আপোনালোকক মই এতিয়া দেখাবলৈ গৈ আছোঁ। আমাৰ ঘৰত এজনী গাহৰি আছে আৰু সেই গাহৰিজনী থ'বৰ কাৰণে এটা গঁৰাল বনাইছোঁ আৰু গঁৰালটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াত আহি চাকি গছ জ্বলাবলৈ পালোঁ। ইয়াতে দি দিওঁ দেই। হা চাউল পাণ এটা দিব লাগিব নহয় ইয়াত হেৰিটো। হা এইটো ভৰাই দিওঁ চাউল পাণটো আৰু দিব লাগিব নেকি? ইয়াত এটা এইটো ভৰাই দিওঁ নেকি? মছলা খুন্দি দিব লাগিব ন, তেতিয়া ভালকৈ সোমাব। এইটো গাহৰি গঁৰালটো ইয়াতে বনাবলৈ লৈছোঁ আৰু ইয়াতে ড্ৰেম এটা কাষতে বনাই দিম আৰু ইয়াত যিমানখিনি বাহিৰৰ পানী ওলায় আৰু সেই পানীবিলাক ইয়াত পুখুৰী এটা আছে পিছফালে মাটি খনা, আৰু এই পুখুৰীটোলৈ যাব পৰাকৈ ছিষ্টেমটো কৰি দিম। মোৰ মনটো ভাল লগা প্ৰকৃত কাৰণটো হৈছে পৰহি দিনাখন ৰাতি আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি MA ৰিজাল্ট দিলে আৰু সেই ৰিজাল্টটোত মই পাছ কৰিলোঁ। সেই গতিকে মোৰ মনটো পৰহিদিনাখনৰ পৰা ভালেই লাগি আছে। যিহেতু আমাৰ কৰোণাৰ কাৰণে আমাৰ এক্সাম লোৱা নাছিলে আৰু 2020 চনতে আমাৰ কমপ্লিট হ'ব লাগিছিলে, কিন্তু কৰোণাৰ কাৰণে আমাক ৰখাই দিলে, এক্সামটো লোৱা নাছিলে। এতিয়া 2021 চনত আমাৰ এক্সামটো ল'লে। মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আছামিছৰ লেংগুৱেজৰ ষ্টুডেণ্ট আছিলোঁ। মোৰ এক্সামৰ সময়ত নগানী বাইদেৱে যথেষ্টখিনি মোক সহায় কৰি দিলে। সেই গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই নগানী বাইদেউক বহুত ধন্যবাদ জনাইছোঁ। আৰু মই ইউনিভাৰ্চিটিৰ পৰা অহা যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি মোক লোকেন মোহনে সহায় কৰি দিলে আৰু সেইখিনি তেখেতক মই এই ভিডিঅ'টোৰ জৰিয়তে বহুত অশেষ ধন্যবাদ জনাইছোঁ। ইউনিভাৰ্চিটিত মই সংগীতা বৰুৱা নামৰ বা এজনী লগ পাইছিলোঁ আৰু তেওঁ মোক যথেষ্টখিনি আগবাঢ়ি যোৱাত সাহস দিছিল আৰু তেখেতক মই এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু মোক এই বাজনীয়ে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়তে সাহস দি গৈছিল, তুমি ইমান সৰু ছোৱালী তথাপিও কিয় নোৱাৰিবা, সেইবুলি তেখেতে মোক সদায় প্ৰতিটো ক্ষেত্ৰতে সাহস দি যায়। সঁচা কথা ক'বলৈ গ'লে মানুহক সাহসেই লক্ষী বুলি কয় আৰু সাহস দিয়াৰ বাবে মই ইমানখিনি আগবাঢ়ি যাব পাৰিলোঁ। যেতিয়া মই ইউনিভাৰ্চিটিত প্ৰথম এডমিশ্যন ল'বলৈ গৈছিলোঁ তেতিয়া মোক কিছুমান মানুহে কৈছিলে, ছোৱালী মানুহ হয় পঢ়িনো কি লাভ হ'ব,
সদায় সেই কলীয়া চৰুটোহে ধৰিব লাগিব, কিন্তু সেইটো কথা নহয়। সেনেকুৱা এটা মানসিকতা লৈ কিনি মানুহে জীয়াই থাকিব নালাগে। যিহেতু আজিকালি প্ৰতিটো ক্ষেত্ৰতে কম্পিটিশ্যনৰ যুগ হয়, আৰু প্ৰতিটো ক্ষেত্ৰতে পাৰিলেও নোৱাৰিলেও প্ৰতিটো ক্ষেত্ৰতেই অলপ হ'লেও কম্পিটিশ্যন কৰাটো ভাল বুলি মই ভাবোঁ। আৰু তেনেকুৱা এটা মানসিকতা লৈ কিনি মানুহে থাকিব নালাগে, কাৰণ এতিয়া বৰ্তমান ছোৱালী মানুহেনো কি কাম কৰিব নাই, ল'ৰাতকৈ দেখোন ছোৱালী মানুহেই বেছি আগবাঢ়ি যাব পাৰে। সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে মই প্ৰতিগৰাকী ছোৱালীক মই আগবাঢ়ি যোৱাটো বিচাৰিছোঁ। আনৰ কথা শুনি কেতিয়াও যিকোনো কামত হ'লেও ৰৈ যাব নালাগে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।